প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল স্বাগতম মোৰ ইউটিউব চেনেল তেৰণ একাডেমীলৈ। আজি মই সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম পাঠ উদ্ভিদৰ পৰিপুষ্টি সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা, তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জানো যে সকলো জীৱকে খাদ্য লাগে। তদুপৰি তোমালোকে পূৰ্বৰ শ্ৰেণীত শিকি আহিছা যে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য খাদ্যৰ একোটা উপাদান। খাদ্যৰ এই উপাদানসমূহক পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কোৱা হয়। পুষ্টিকাৰক দ্ৰব্যসমূহে জীৱক দেহৰ গঠন, বৃদ্ধি, ভঙা অংশৰ পুনৰ গঠন আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোক পৰিপুষ্টি বোলে। জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা নিজেই নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পৰাকে স্বপোষণ পৰিপুষ্টি বোলে। উদ্ভিদে নিজৰ আহাৰ নিজেই তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদসমূহক স্বপোষী জীৱ বোলে। প্ৰাণীকে ধৰি আন প্ৰায় সকলো জীৱই উদ্ভিদে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে। সেইবাবে এইবোৰ জীৱক পৰপোষী বা পৰপুষ্ট জীৱ বোলে। এতিয়া উদ্ভিদৰ পৰিপুষ্টিৰ প্ৰণালী সম্পৰ্কে আলোচনা কৰোঁ। উদ্ভিদসমূহে কিদৰে নিজৰ আহাৰ প্ৰস্তুত কৰে সেই বিষয়ে জানি লওঁ আহা। আমাৰ ঘৰত যিদৰে খাদ্য ৰন্ধা-বঢ়া কৰিবৰ বাবে নিৰ্দিষ্ট ঠাই অৰ্থাৎ পাকঘৰ থাকে, ঠিক সেইদৰে উদ্ভিদৰ পাতবোৰ হৈছে খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। ভাত ৰান্ধিবলৈ চাউল, পানী, চৰু, খৰি নাইবা গেছ আদি লাগে। সেইদৰে উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড আদি কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়। চাউল সিজাবলৈ জুই বা তাপ শক্তিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে সূৰ্যৰ পোহৰে উদ্ভিদৰ সেই কেঁচা সামগ্ৰীৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই খাদ্য প্ৰস্তুতকৰণত সহায় কৰে। যিহেতু উদ্ভিদৰ খাদ্য সংশ্লেষণ পাতত হয়, গতিকে কেঁচা সামগ্ৰীসমূহ পাতলৈ যাব লাগিব। মাটিত থকা পানী আৰু খনিজ দ্ৰব্য শিপাই শুহি লয় আৰু শিপা, কাণ্ড, ঠাল ঠেঙুলি আৰু পাতৰ মাজৰ নলিকাসমূহেৰে পৰিবাহিত হৈ পাতলৈ যায়। পাতৰ পৃষ্ঠত সৰু সৰু ছিদ্ৰ বা ফুটা থাকে। এই ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে। ইংৰাজীত ষ্ট'মাটা বুলি কোৱা হয়। পত্ৰ মানে পাত আৰু ৰন্ধ্ৰ মানে ছিদ্ৰ। সেইকাৰণে এই ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই ছিদ্ৰৰে পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। পত্ৰৰন্ধ্ৰৰ চাৰিওফালে ৰক্ষী কোষে আৱৰি থাকে। এই ৰক্ষী কোষসমূহে পত্ৰৰন্ধ্ৰৰ মেল খোৱা আৰু জাপ খোৱাত সহায় কৰে। আমি যদি পাত এখিলা প্ৰস্থচ্ছেদ কৰি অণুবীক্ষণ যন্ত্ৰত চাওঁ, তেন্তে দেখা পাম যে পাতখিলা বিভিন্ন ধৰণৰ কোষেৰে গঠিত। ওপৰৰ আৰু তলৰ ফালে কিছুমান চেপেটা কোষেৰে গঠিত। ওপৰৰ ফালৰ চেপেটা কোষৰ তলত থিয় থিয়কৈ অতি ঘনকৈ দীঘলীয়া আকৃতিৰ কোষ থাকে। এই কোষবোৰত পত্ৰহৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে আৰু এই পত্ৰহৰিতৰ বাবেই উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়। পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। এই শক্তি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য প্ৰস্তুত কৰাত ব্যৱহৃত হয়। তলৰ ফালে থকা চেপেটা কোষৰ মাজে মাজে পত্ৰৰন্ধ্ৰ থাকে। এই পত্ৰৰন্ধ্ৰৰ মাজেদি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড সোমাব পাৰে আৰু ইয়াৰ মাজেদিয়ে অতিৰিক্ত পানী আৰু অক্সিজেন গেছ ওলাই যাব পাৰে। যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয়, সেয়ে ইয়াক সালোক সংশ্লেষণ বোলে। ইংৰাজীত ফটোচিনথেচিছ বুলি কোৱা হয়। ইয়াত ফটো মানে পোহৰ আৰু চিনথেচিছ মানে সংযোজন হোৱা। অসমীয়াত সালোক সংশ্লেষণ মানে আলোক সংশ্লেষণ, অৰ্থাৎ আলোক মানে ইয়াত পোহৰৰ কথাকে কৈছে। পাতে সৌৰ শক্তি ধৰি ৰাখে আৰু উদ্ভিদত খাদ্য হিচাপে সঞ্চয় কৰে। সেয়ে ক'ব পাৰি যে সকলো জীৱৰে শক্তিৰ মূল উৎস হৈছে সূৰ্য। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত পত্ৰহৰিত থকা পাতবোৰে সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। প্ৰক্ৰিয়াটো এটা সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰি।
সমীকৰণটো হ'ব এনে ধৰণৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয় শেষত কাৰ্বহাইড্ৰেট শ্বেতসাৰলৈ পৰিৱৰ্তিত হয় পাতত শ্বেতসাৰৰ উপস্থিতিয়ে সালোক সংশ্লেষণ ঘটাৰ ইংগিত বহন কৰে শ্বেতসাৰো এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো আমি চমুকৈ এইদৰে ক'ব পাৰোঁ মাটিত থকা পানী আৰু খনিজ দ্ৰব্য শিপাই শুহি লয় আৰু সেইবোৰ পাতলৈ পৰিবাহিত কৰে পাতত থকা পত্ৰৰন্ধ্ৰৰ মাজেদি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে পাতত থকা পত্ৰশৰীৰতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰি কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ মাজত বিক্ৰিয়া ঘটাই খাদ্য তথা কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে আৰু তাৰ লগতে অক্সিজেন নিৰ্গত কৰে সেউজীয়া ৰঙৰ পাতৰ বাহিৰেও অন্য পাততো পত্ৰশৰীৰত থাকে বেছি পৰিমাণে থকা ৰঙা বাদামী আৰু অন্য ৰঞ্জক পদাৰ্থই সেউজীয়া ৰংটোক আৱৰি থাকে এইবোৰ পাততো সালোক সংশ্লেষণ হয় আমি গম পালোঁ যে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে কিন্তু উদ্ভিদত কাৰ্বহাইড্ৰেটৰ বাহিৰেও খাদ্যৰ অন্যান্য উপাদান যেনে প্ৰটিন আৰু চৰ্বি আদিৰ সংশ্লেষণ হয়